জাগিছে জাগিবই অসমীয়া জাগিছে জাগিছে জাগিবই ছাত্ৰ সমাজ জাগিছে জাগিছে জাগিবই যদি হোৱা অসমীয়া যদি হোৱা অসমীয়া দেৰগাঁৱত ডিকেডিয়ানৰ কেবৰ বিৰুদ্ধে ৰণদংকা সমগ্ৰ অসমত কেবৰ বিৰুদ্ধে ছাত্ৰ সমাজ একত্ৰিত হৈ আন্দোলন কৰাৰ লগতে আজি দেৰগাঁৱত ডিকেডি কলেজৰ ছাত্ৰ একতা সভাৰ উদ্যোগত মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু প্ৰাক্তন ছাত্ৰসকলৰ সহায়ত কেবৰ বিৰুদ্ধে ৰণদংকা বুলি এক বৃহৎ কাৰ্যসূচী হাতত লৈ ছাত্ৰসকলে কেবৰ বিৰুদ্ধে গুজৰি উঠে। কোনো কাৰণতে কোনো পৰিস্থিতিতে এই অসম বিৰোধী অসাংবিধানিক কেব মানি লোৱা নহ'ব, শেষ বিন্দু তেজ থকালৈকে যুঁজি যাম। সৰ্বানন্দ হুচিয়াৰ, অতুল বৰা হুচিয়াৰ, হিন্দু মুছলমানৰ ৰাজনীতি নচলিব আদি বিভিন্ন শ্লোগানেৰে মহাবিদ্যালয়ৰ চৌহদৰ পৰা দেৰগাঁও ৰাজপথলৈ ওলাই আহি দেৰগাঁও উত্তাল কৰি তোলে। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সম্পাদক জিয়াউদ্দিন আহমেদ আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক সত্যজিৎ হাজৰিকাই অংশগ্ৰহণ কৰি তেওঁ সৰ্বানন্দ, কেশৱ মহন্ত, অতুল বৰা, ফণীভূষণ আদি নেতাক গাদ্দাৰ বুলি কয় আৰু অসমৰ সকলো স্তৰৰ লোকক আহ্বান জনায় যে অসমী আই আৰু অসমবাসীৰ ওপৰত জাপি দিব বিচৰা এই আইনৰ বিৰুদ্ধে ওলাই আহিব কয় আৰু লগতে কয় খুমটাই বিধায়ক মৃণাল শইকীয়াক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁৰ কথাৰ ওপৰত অসমৰ ৰাইজে কোনো গুৰুত্ব নিদিয়ে। জাতিৰ অস্তিত্ব ৰক্ষাৰ জটিল সন্ধিক্ষণত সমগ্ৰ উত্তৰ পূববাসী ৰাইজৰ দৰে আমাৰ দেৰগাঁৱৰ ছাত্ৰ ছাত্ৰীসকল আজি জাগিছে। সেয়েহে পোনপ্ৰথমে দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা তথা ছাত্ৰ সমাজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেন্দ্ৰত নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু ৰাজ্যত নেতৃত্বাধীন বিজেপি চৰকাৰে যি জাতি মাটি ভেটিৰ বৃহৎ শ্লোগানেৰে অসমীয়া ৰাইজক, ভাৰতীয় ৰাইজক নেতৃত্ব দিব বিচাৰিছিলে, তেওঁলোকে আজি আমাৰ ওপৰত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 জাপি দিব বিচাৰিছে। সমগ্ৰ উত্তৰ পূববাসী আজি ইয়াৰ বিৰুদ্ধে জাগিছে। উত্তৰ পূবৰ প্ৰত্যেকখন ৰাজ্য ইয়াৰ বিৰুদ্ধে জাগিছে। কিন্তু আমি জাতি মাটি ভেটিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নামৰ ফেচিষ্ট চৰকাৰখনে এই মাৰাত্মক বিলখন আমাৰ ওপৰত জাপি দিবলৈ আহি জাতি ধ্বংসৰ যি চক্ৰান্ত কৰিছে, সেয়ে আমি ছাত্ৰ সমাজে কেতিয়াও মানি ল'ব নোৱাৰো। আৰু এজন প্ৰাক্তন ডিকেডিয়ান হিচাপে আমি কোনো প্ৰাক্তন ডিকেডিয়ানত উপস্থিত আছো। আমি কোনো প্ৰাক্তন ডিকেডিয়ানে জাতি ধ্বংসী বিধেয়কখন মানি নলওঁ। আৰু জাতিৰ জটিল সন্ধিক্ষণত আমি পঢ়াৰ লগতে আমি জাতিৰ অস্তিত্ব ৰক্ষাৰ হকে আন্দোলনত নামিব লাগিব। অসমীয়া ৰাইজে কেন্দ্ৰৰ ওচৰত, ৰাজ্য চৰকাৰৰ ওচৰত আজিলৈকে আন্দোলন লগাকে একো পোৱা নাই আৰু আমি ভৱিষ্যতলৈ নাপাওঁ। তেওঁলোকে কোনো কাৰণত আমাক সুবিধা নিদিয়ে আমি জানো। গতিকে আন্দোলনমুখী জাতি বুলি ক'লেও জাতিৰ ৰক্ষাৰ বৃহত্তৰ স্বাৰ্থত আমি আন্দোলন কৰি যাবই লাগিব। আৰু বিশেষ নকওঁ, এয়া কথা কোৱাৰ সময় নহয়, এয়া হাতে কামে কাম কৰি দেখুৱাৰ সময়। আজি দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ বাকৰিৰ পৰা সমগ্ৰ ৰাজ্য আৰু সমগ্ৰ দেশলৈ এটা বাৰ্তা যাওক যে দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ একত্ৰিত হৈছে আৰু নাগৰিকত্ব সংশোধনীৰ বিধেয়ক আমি কোনো কাৰণত মানি নলওঁ। জয় অসম, জয় অসম, জয় অসম। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, ইণ্ডিয়ান প্ৰাইম নিউজ, অসম।